নমস্কাৰ। আমি যোৱা কেইদিনমানৰ পৰা সামাজিক মাধ্যমত বা ছ'চিয়েল মিডিয়াত এটি নাম খুব চৰ্চাত লাভ কৰা দেখিবলৈ বা আমি খুব শুনি আছোঁ। সেই নামটো হ'ল ৱৰ্ল্ড ইকনমিক ফ'ৰাম। আজি আমি এই ভিডিঅ'টোত সেই ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ বিষয়ে আপোনালোকৰ আগত অৱগত কৰাব গৈ আছোঁ। যদি ভিডিঅ'টো ভাল পায় এটা নিশ্চয় লাইক কৰি দিব। চ' ৱৰ্ল্ড ইকনমিক ফ'ৰাম হ'ল 1971 24 জানুৱাৰীত এষ্টাব্লিছ হোৱা এটা নন প্ৰফিটেবল অৰ্গেনাইজেশ্যন, য'ৰ হেডকোৱাৰ্টাৰ ছুইজাৰলেণ্ডত অৱস্থিত। আৰু এইবাৰৰ মানে 2026 56 নম্বৰখন যিখন এনুৱেল মিটিং আছিল এই ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ, সেই মিটিংখন ছুইজাৰলেণ্ডৰ ডাভছত অনুষ্ঠিত হৈ আছে। আৰু এই এনুৱেল মিটিংখনতে আমাৰ অসমৰ CM হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছে। চ' এই 56 নম্বৰখন যিখন ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ এনুৱেল মিটিংখন হৈ আছে, তাত পৃথিৱীৰ 130খন দেশৰ প্ৰায় 3000জন প্ৰতিনিধিয়ে মানে গণ্যমান্য লোকে অংশগ্ৰহণ কৰিছে, যাৰ 65জন হেড অফ ষ্টেট এণ্ড গভৰ্ণমেণ্ট আৰু প্ৰায় 850জন ৱৰ্ল্ডৰ টপ CEO আৰু চেয়াৰপাৰ্চন উপস্থিত আছে, য'ত ব্লেক ৰকৰ CEO লেৰী ফ্ৰাংক, মাইক্ৰ'ছফ্টৰ চেয়াৰমেন সাট্য়া নাডেলা, আমেৰিকাৰ প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্প, তাৰ লগতে আৰু অজয় এছ বাংগাৰ ৱৰ্ল্ড বেংকৰ প্ৰেছিডেণ্ট, আৰু এইসমূহৰ মাজতে উপস্থিত আছে আমাৰ অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। চ' এতিয়া মই আপোনালোকক জনাব বিচাৰোঁ যে এই একচুৱেল কাম কি এই ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ। চ' ৱৰ্ল্ড ইকনমিক ফ'ৰাম এনেকুৱা এখন প্লেটফৰ্ম হয় য'ত আপুনি নিজৰ ষ্টেটখনক, নিজৰ ৰিজনটো, আপুনি নিজৰ কাণ্ট্ৰিখনক ৰিপ্ৰেজেণ্ট কৰি সেই ষ্টেটখনৰ বাবে আপুনি ইনভেষ্টমেণ্ট ঘটাব পাৰে বা ইনভেষ্টমেণ্ট আপুনি আনিব পাৰে। আৰু এই যিখন ইনভেষ্টমেণ্ট বা ৱৰ্ল্ড ইকনমিক ফ'ৰাম আছে, সেই ৱৰ্ল্ড ইকনমিক ফ'ৰামতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা ব্যক্তিগত প্ৰতিষ্ঠানৰ CEOৰ লগত ইতিমধ্যে বৈঠকত মিলিত হৈছে, য'ৰ ফটোসমূহ মানে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ সামাজিক মাধ্যমত আপলোড কৰিছে আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে দেখাই দিম। আৰু আমাৰ অসমৰ CMে হয়তো আজি বা কেইটামান বছৰ পিছত আমি এইটো আচৰিত হ'ব নালাগে যে ইয়াৰে হয়তো কোনোবা এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান আমাৰ অসমত আকৌ ইনভেষ্টমেণ্টৰ বাবে আহিব পাৰে। বিকজ অসমত ইনভেষ্টমেণ্টৰ মানে বিশেষকৈ টুৰিজম ক্ষেত্ৰটোত এতিয়াও বহুত পটেঞ্চিয়েল আছে। তাৰ লগতে অসমত এতিয়া বৰ্তমান যেনেকৈ এটা ষ্ট্ৰং যিটো কানেক্টিভিটি, আপোনাৰ ৰেলেদিয়ে হওক, ট্ৰেইনেদিয়ে হওক বা আপোনাৰ ফ্লাইটেদিয়ে হওক, আমি জানো এটা ষ্ট্ৰং কানেক্টিভিটি গোটেই ইণ্ডিয়াৰ লগত বা গোটেই ৱৰ্ল্ডৰ লগত এটা ষ্ট্ৰং কানেক্টিভিটি এৰিয়া আমাৰ লগত আছে। তাৰ লগতে এটা হিউজ এমাউণ্টৰ ডাঙৰ কোম্পানী যিটো টাটা ছেমি কণ্ডাক্টৰ, সেই কোম্পানীটোৱে আমাৰ অসমত বৰ্তমান কাম আৰম্ভ কৰি আছে। চ' তেওঁ অসমক প্ৰতিনিধিত্ব কৰি বৰ্তমান এইটো কথা গোটেই বিশ্বৰ আগত প্ৰকাশ বা অৱগত কৰিব নিশ্চয় পাৰিব যে অসমে বৰ্তমান নিজৰ অস্তিত্বৰ কাৰণে নহয়, অসমে ভাৰতৰ ইকনমিক গ্ৰ'থত নিজৰ অৱদান আগবঢ়ায় আৰু অত্যন্ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়, যাৰ প্ৰমাণ আমি কেইদিনমান আগতে আছাম ইণ্ডিয়াৰ ফাষ্টেষ্ট গ্ৰ'য়িং ষ্টেটৰ লিষ্টত প্ৰথম স্থান লাভ কৰোঁতে আমি দেখিবলৈ পাইছিলোঁ। চ' শেষত এটা কথাই ক'ব বিচাৰিম যে যোনে যিমান কি ক্ৰিটিচাইজ নকৰক বা বিৰোধীয়ে যিমান কি যি নকওক, আমি সকলোৱে এইটো কথা মানিব লাগিব যে অসম আজিৰ ডেটত উন্নয়নৰ দিশত তীব্ৰ গতিত আগবাঢ়ি আছে। আৰু অসমে হয়তো নেক্সট 5 বছৰত, নেক্সট 10 বছৰত আমি নভবা ধৰণে অসমখনক হয়তো আমি এটা ষ্টেজত মানে ভাৰতৰ টপ 5খন ষ্টেটৰ ভিতৰত আমি দেখা পাব পাৰোঁ। চ' ধন্যবাদ।